নমস্কাৰ মই প্ৰবাল গোস্বামী আপোনালোকক আজিৰ এই ভিডিঅ'ত লৈ স্বাগতম জনাইছো। হিন্দু ধৰ্মৰ এক ৰং আনন্দৰ উৎসৱ হোলি নাইবা ফাকুৱা উৎসৱ। আজিৰ এই ভিডিঅ'টোত ফাকুৱা উৎসৱ ক'ত কিয় আৰু কেনেকৈ পতা হয় জনোৱাৰ লগতে ফাকু বা হোলি খেলাৰ উপকাৰিতাৰ বিষয়ে জনাম। আশা কৰো ভিডিঅ'টো শেষলৈ উপভোগ কৰিব। প্ৰতি বছৰৰ ফাগুন মাহৰ পূৰ্ণিমা তিথিত ভাৰতবৰ্ষৰ বিভিন্ন জাতি সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলম্বী লোকে ফাকুৱা উৎসৱ পালন কৰে। এই উৎসৱক ঠাই বিশেষে হোলি, ফাকুৱা, ফল্গু উৎসৱ, বসন্ত উৎসৱ, মদন উৎসৱ, হোলিকা দাহন, দৌল উৎসৱ আদি বিভিন্ন নামেৰে পালন কৰা হয়। পৌৰাণিক আখ্যানত এই দিনটোক কাম দহনৰ দিন বুলি উল্লেখ কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে মহাদেৱক স্বামীৰূপে পাবলৈ কঠোৰ ব্ৰতত ব্ৰতী হৈছিল। কিন্তু মহাপ্ৰভু স্বয়ং তেতিয়া তপস্যাত বিলীন হৈ আছিল। মহাদেৱৰ সৈতে দেৱী পাৰ্বতীৰ বিবাহ কাৰ্য সম্পন্ন কৰি দিয়াৰ অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক কামবান নিক্ষেপ কৰিবলৈ দিছিল। কামবানে মহাদেৱৰ তপ ভংগ কৰাত মহাদেৱৰ ক্ৰোধ দৃষ্টি কামদেৱৰ ওপৰত পৰাত মহাদেৱৰ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভূত হয়। হোলীৰ এই বিশেষ দিনটোত কাম দহন অৰ্থাৎ সাংসাৰিক লোভ, মোহ, কাম, ক্ৰোধ আদিৰ দহনৰ দিন হিচাপে উদযাপন কৰা হয়। আন এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই জুইত নিঃশেষ হৈ গ'ল। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে এক বৰদান দিলে যে মৃত্যুৰ পিছত বছৰত এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই কালক্ৰমত হোলী শব্দৰ সৃষ্টি হয়। সেয়ে বিভিন্ন ঠাইৰ লগতে আমাৰ অসমতো ফাকুৱাৰ আগদিনা মেজি সাজি নাম কীৰ্তন কৰি মেজিটো জুই লগাই অপশক্তি হোলিকাক দাহ কৰা হয়। ইয়াৰ উপৰিও ভগৱান শ্ৰীকৃষ্ণৰ আন এগৰাকী পত্নী ঘনুচাৰ ঘৰলৈ গৈ 7 দিনৰ মূৰত ঘূৰি অহাত ৰাজ্যৰ প্ৰজাগণে আনন্দত ৰং ৰহইচ কৰে। ঘৰ আহি পোৱাত ভগৱান শ্ৰীকৃষ্ণৰ পলম হোৱাত লক্ষ্মী দেৱীয়ে দুৱাৰ খুলি নিদিয়াক কেন্দ্ৰ কৰিও উৰিষ্যাৰ লগতে ভাৰতৰ আন বহু ঠাইত দৌল উৎসৱ পালন কৰা হয়। ফাগুন মাহত ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত গোপ গোপীসকলৰ লগত ফাকুৰ আবিৰ সানি গীত মাতেৰে নৃত্য কৰি আনন্দ কৰিছিল বুলিও বিভিন্ন গ্ৰন্থত পোৱা যায়। ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ অসমতো এই হোলী উৎসৱ পোনপ্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সত তেখেতৰ জন্মস্থান নগাঁৱৰ বৰদুৱা ধাম পাতেকীবাৰীত বলোৰাম আতৈক মকুৱাপুৰলৈ পঠিয়াই 7টা কৰিৰ বিনিময়ত 7 কলহ প্ৰাকৃতিক ফাকুগুৰি আনি এই দৌল উৎসৱ পালন কৰিছিল। তেতিয়াৰে পৰা বৰদুৱা ধামত বৰ উলহ মালহেৰে প্ৰতি বছৰে দৌল উৎসৱ পালন কৰি আহিছে। দৌল উৎসৱৰ আগদিনা সন্ধ্যা গন্ধখৰ পুৰা অনুষ্ঠান পালন কৰা হয়। এই দিনটোত বটদ্ৰৱাৰ কৃষ্ণগোসাঁইৰ মূৰ্তিভাগ মূল কীৰ্তনঘৰৰ পৰা উলিয়াই কীৰ্তনঘৰৰ বাহিৰৰ শংকৰদেৱৰ স্মৃতি বিজড়িত শংকৰ শিলিখা বৃক্ষৰ তলৰ অস্থায়ী মণ্ডপত স্থাপন কৰা হয়। দবা কাঁহ মংগল উৰুলিৰে আদৰি অনা কৃষ্ণ গোসাঁইক সুগন্ধি দ্ৰব্য দুগ্ধৰে স্নান কৰাই নতুন বস্ত্ৰ অলংকাৰেৰে সজাই পূজা অৰ্চনা কৰা হয়। পূজা অৰ্চনাৰ পাছতে গোসাঁইৰ মূৰত ফাকু দি ভকতসকলে আশীৰ্বাদ লয়। পূৰ্ণিমাৰ দিনা দিনৰ স্নান অলংকাৰ পৰিধান পূজা অৰ্চনাকে ধৰি ৰীতিসমূহ পালনৰ অন্তত বিয়লি ভাগত পুনৰ গোসাঁইক আদৰা হয়। তৃতীয় দিনা আৰম্ভ হয় দৌল যাত্ৰা উৎসৱ। সেইদিনা সুসজ্জিত ৰথত কৃষ্ণ গোসাঁইক উঠাই শংখ ঘণ্টা খোল তাল বজাই নাম কীৰ্তন কৰি দৌল মন্দিৰলৈ লৈ যোৱা হয়। ইয়াৰ পিছত দৌলৰ পৰা কৃষ্ণ গোসাঁইৰ উভতনি যাত্ৰা আৰম্ভ হয়। যাত্ৰাপথত গোসাঁইৰ দৰ্শনৰ বাবে গৃহস্থী আৰু ভক্তগণে শৰাই শলিতা ধূপ ধূনাৰে ভক্তিভাৱেৰে বাট চাই থাকে। এইদৰে ফুৰি ফুৰি ভাগৰুৱা গোসাঁই উপস্থিত হয় কীৰ্তনঘৰৰ মূল প্ৰৱেশদ্বাৰত। মূল প্ৰৱেশদ্বাৰত গোসাঁইক নানা স্তুতি মিনতিৰে সেৱা জনাই কীৰ্তনঘৰৰ থাপনাত স্থাপন কৰা হয়।
কৃষ্ণ গোসাঁই ফুৰি অহাৰ পিছত লক্ষ্মী আইৰ ৰোষত পৰা গোসাঁই কীৰ্তনঘৰৰ মুখত দুৱাৰ ধৰাৰ এক ধেমেলীয়া প্ৰথা বটদ্ৰৱাৰ শ্ৰী শ্ৰী শলগুৰি সত্ৰত পালন কৰে। এই অনুষ্ঠানক দুৱাৰ ধৰা বা ডাং বন্ধা অনুষ্ঠান বুলি কোৱা হয়। ভগৱান শ্ৰীকৃষ্ণৰ লীলা জনসমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দৌল উৎসৱ পালন কৰা হয়। কৃষ্ণ ভক্তিৰ মাজেৰে মানুহক পৰমাত্মাৰ ফালে গতি কৰাই এখন আধ্যাত্মিক চিন্তা চেতনাৰ আদৰ্শ সমাজ গঢ়াৰ লক্ষ্যৰে ৰং ৰহস্যৰ মাজেৰে ঐক্য সংহতি অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ মাধৱদেৱে স্থাপন কৰি যোৱা বৰপেটা সত্ৰতো ফাকুৱা উৎসৱ বৰ উলহ মালহেৰে অতীজৰে পৰা পালন কৰি আহিছে। ফাকুৱা উৎসৱক সংগতি ৰাখি গুৰু দুইজনাই ৰচনা কৰা হোলী গীতসমূহত শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰ লগতে বসন্ত ঋতুৰ সৌন্দৰ্য আৰু প্ৰকৃতিৰ সৈতে মানুহৰ প্ৰেমৰ বৰ্ণনাও সন্নিৱিষ্ট হৈ আছে। ইমান সময় আপোনালোকক ফাকুৱা উৎসৱ কিয়, ক'ত আৰু কেনেকৈ পতা হয় জনালোঁ। এতিয়া ফাকু বা হোলী খেলাৰ উপকাৰিতাৰ বিষয়ে জানো আহক। প্ৰাকৃতিকভাৱে ফাকুগুৰি মদাৰ, পলাশ, শিমলু, পুৰৈ শাকৰ গুটি, জেতুকা, হালধি গুৰি আদিৰে তৈয়াৰ কৰা হয়। ফাকুগুৰি গালে মুখে ঘঁহিলে বসন্ত ৰোগ নহয়। ফাকুগুৰিয়ে গাৰ ছাল নিমজ কৰাৰ লগতে মুখৰ সৌন্দৰ্য বৃদ্ধি কৰে। মাটিত ফাকুগুৰি পৰিলে মাটিৰ উৰ্বৰতা বৃদ্ধি হোৱাৰ লগতে প্ৰকৃতিত ছটিয়াই দিয়া ফাকুগুৰিয়ে মানুহৰ লগতে জীৱ-জন্তুৰো প্ৰজনন শক্তি বৃদ্ধি কৰে। বৰ্তমান বজাৰত হোলীৰ সময়ত বহুতো কৃত্ৰিম ৰং বিক্ৰী কৰা দেখা যায়। প্ৰকৃত ফাকুগুৰিয়েহে দেহত উপকাৰ সাধন কৰে। সেয়ে হোলী কেৱল ফাকুগুৰিহে খেলিব লাগে। আজিৰ এই ভিডিঅ'টিত আপোনালোকক যিমান দূৰ সম্ভৱ হয় ফাকুৱা উৎসৱৰ বিষয়ে জনাবলৈ প্ৰয়াস কৰিলোঁ। ইয়াৰ উপৰিও আপোনালোকে যি জানে মন্তব্য কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে আটাইলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।